নমস্কাৰ বন্ধু বান্ধৱীসকল মই অম্লানজ্যোতি স্বাগতম জনাইছোঁ গভৰ্ণমেণ্ট জব আসাম চেনেলটোলৈ পোনপ্ৰথমতে আপোনালোক সকলোকে এই ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি যদি এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰি আছে আৰু যদি এই চেনেলটো এতিয়ালৈ আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন লিংকত গৈ আমাৰ আপডেটবোৰ ৰেগুলাৰ পাই থাকিবলৈ আমাৰ এই ফেচবুক পেজটো লাইক কৰি দিব আৰু লগতে আমাৰ এই ফেচবুক গ্ৰুপটো জইন কৰি দিব আৰু লগতে যিকোনো এডভাৰটাইজমেণ্ট অথবা স্পন্সৰশ্বিপ অথবা যিকোনো যোগাযোগৰ কাৰণে আমাৰ এই ইমেইল যোগে আমাক যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ পাছত আপোনালোকে যদিহে কিতাপ কিনিব বিচাৰে আমাৰ এই ইয়াত সকলোবোৰ কিতাপৰ লিংক দিয়া আছে ইয়াৰ পৰা আপোনালোকে সকলোবোৰ কিতাপ কিনিব পাৰে আৰু যথেষ্ট আপোনালোকে কম দামতে ডিসকাউন্ট দামত পাই যাব ইয়াৰ পৰা আপোনালোকে কিতাপখিনি কিনিলে আৰু যথেষ্ট ভাল কিতাপ গোটেইখন বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ এটি চাকৰি খবৰ আৰু এই চাকৰি খবৰটো আহিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আৰু এইখন হৈছে তেওঁলোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াত আপোনালোকৰ টোটেল 20টা পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এনে ধৰণৰ ইয়াত আপোনালোকৰ এজ লিমিট হ'ব লাগিব 20 বছৰ বয়সৰ পৰা 25 বছৰ বয়সলৈকে 1 অক্টোবৰ 2019 ৰ ভিতৰত আৰু ইয়াত আপোনালোকৰ জন্মৰ চনটো অৰ্থাৎ ডেট অফ বাৰ্থটো ধৰি দিছে 1 অক্টোবৰ 1994 ৰ পৰা 1 অক্টোবৰ 1999 ৰ ভিতৰত আপোনালোকে জন্মগ্ৰহণ কৰা হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ ইন সাৰ্ভিস ক্যান্ডিডেট আৰু যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকৰ 18 বছৰ বয়সলৈকে তেওঁলোকে দিছে 1 অক্টোবৰ 2019 ৰ ভিতৰত অৰ্থাৎ 1 অক্টোবৰ 2019 ৰ পৰা 1 অক্টোবৰ 1999 লৈ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব যদিহে আপোনালোকে সাৰ্ভিস কৰি আছে আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকে বিএ অথবা বিএসসি পাস কৰা যিকোনো এটা হ'ব লাগিব লগতে আপোনালোকৰ ম্যাথমেটিক্সটো থাকিব লাগিব আৰু আপোনালোকে ক্লাছ 12 অৰ্থাৎ 10+2 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আপোনালোকে পাস কৰা হ'ব লাগিব 10+2 হিচাপত আৰু অথবা আপোনালোকৰ ইকুইভ্যালেন্ট সায়েন্স আৰু ম্যাথমেটিক্স এই দুটা মেইন সাবজেক্ট হিচাপে থকাকে হ'লে হ'ব আৰু ইয়াত মেডিকেল ষ্টেণ্ডাৰ্ডখিনি দি দিছে আপোনালোকৰ ফিটনেছটো তেওঁলোকে ধৰি দি দিছে আৰু এই গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব পাৰিব ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ড আছে ইয়াৰ পিছত আপোনালোকৰ হাইট কিমান হ'ব লাগিব এই গোটেইখিনি দিয়া আছে ফিজিকেল ফিটনেছ টেষ্ট এটা হ'ব আপোনালোকৰ আৰু এইটো 1.6 কিলোমিটাৰ দৌৰিব লাগিব আৰু ইয়াত সময় দিব 5 মিনিট 30 সেকেন্ডলৈকে গ্ৰুপ 1ত ঠিক তেনেকৈ আপোনালোকৰ গোটেইখিনি ইয়াত দিয়ে আছে স্ক্ৰিনিং হ'ব তাৰপিছত ৰাইটেন এক্সামিনেশ্যন এটা হ'ব আপোনালোকৰ আৰু এইটো আপোনালোকৰ 23 ফেব্ৰুৱাৰী 2020 ত অনুষ্ঠিত হ'ব ৰাইটেন এক্সামিনেশ্যনটো ইয়াত গোটেইখিনি সিলেবাসবোৰ দিয়া আছে এই গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব পাৰিব আৰু যদি ডিটেইলছও জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত এটা ৱেবছাইট দিয়া আছে এই ৱেবছাইটত গৈ কিনে আপোনালোকে ডিটেইলছ চাব পাৰে আৰু আপোনালোকে মিনিমাম 40% মাৰ্ক পাব লাগিব পেপাৰ 1ত তেতিয়াহে আপোনালোকে পেপাৰ 2ৰ কাৰণে পাছ হ'ব আৰু ইয়াত হাউ টু এপ্লাই মানে কেনেকৈ এপ্লাই কৰিব সেইটো সম্পূৰ্ণ প্ৰসেছ দিয়া আছে ইয়াত সিভিল ক্যান্ডিডেটৰ কাৰণে হ'লে এনে ধৰণৰ আৰু সাৰ্ভিস যদি ক্যান্ডিডেট হয় তেতিয়াহ'লে এনে ধৰণৰ ইয়াত গোটেইখিনি দিয়া আছে আৰু এইটোৰ কাৰণে আপোনালোকে এই ৱেবছাইটটোত যাব লাগিব আৰু এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন যোগে এপ্লাইটো কৰিব লাগিব গোটেইখিনি ডিটেইলছ ভালকৈ দিয়া আছে আপোনালোকে নিশ্চয় পঢ়ি চালে গম পাব ডিটেইলছ গোটেইখিনি মই গোটেইখিনি আপোনালোকক কৈ নাথাকোঁ যিহেতু ভিডিঅ'টো দীঘল হ'ব আৰু দীঘল হ'লে বহুখিনি বন্ধু বান্ধৱী আমনি পাব পাৰে সেইকাৰণে মই দীঘল কৰিব বিচৰা নাই আৰু ইয়াত গোটেইখিনি দিয়া আছে অনলাইন আপোনালোকে প্ৰথমতে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ইয়াত গৈ কিনে আৰু আপোনালোকৰ যিখিনি তেওঁলোকে ডকুমেণ্ট বিচাৰিছে সেইখিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ছাবমিট কৰিব লাগিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট ষ্টেজত ইয়াত এপ্লাই কৰিব পাৰিব এপ্লাই কেজতে আপোনালোকৰ যিখিনি ফৰ্ম আছে সেইখিনি ফিল আপ কৰিব আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আপোনালোকৰ যিখিনি ডকুমেণ্ট বিচাৰিছে সেইখিনি লাগিব আৰু এই ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত তেওঁলোকৰ গোটেইখিনি ডিটেইলছ ভালকৈ দিয়া আছে কি ডকুমেণ্ট লাগিব কেনে ধৰণৰ গোটেইখিনি দিয়া আছে আপোনালোকৰ এই গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব আৰু এই অনলাইন এপ্লাইটো আপোনালোকৰ 1 অক্টোবৰ 2019 ৰ পৰা আৰম্ভ হৈছে আৰু এইটো 30 অক্টোবৰ 2019 লৈকে চলিব অৰ্থাৎ 30 অক্টোবৰ 2019 হৈছে লাষ্ট ডেট গতিকে তাৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যিসকল ইয়াত গোটেইখিনি বহুখিনি আছে 21টা পেজৰ আছে টোটেল ইয়াত তেওঁলোকৰ হেডকোৱাৰ্টাৰবোৰ নাম আছে গোটেইখিনি আপোনালোকে ভালকৈ চাই ল'ব
মই এই এডভাৰটাইজমেণ্টখন মোৰ ডেছক্ৰিপশ্যন লিংকতো দি দিম, তাৰ পৰা আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। আৰু যিসকল বন্ধু বান্ধৱী এই পোষ্টকেইটাৰ কাৰণে ইচ্ছুক তথা অৰ্হতা সম্পন্ন সেইসকল বন্ধু বান্ধৱী এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এপ্লাইটো কৰি ল'ব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ বহু বন্ধু বান্ধৱীয়ে খবৰ নাপায় আৰু সাধাৰণতে ডাঙৰ ডাঙৰ ইউটিউব চেনেলতো আপোনালোকে এই সৰু সৰু খবৰবোৰ আপোনালোকে নাপায়। আমি পাৰালৈকে একদম সৰু খবৰৰ পৰা প্ৰত্যেকটো আপোনালোকৰ চাকৰি খবৰে দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব। সকলো খবৰ ইয়াত পাই থাকিব, সৰু ডাঙৰ যি এটা চাকৰি হ'লেও পাব আৰু আপোনালোকৰ 1 লাখ চাকৰি হ'লেও পাব। গতিকে আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে এই চেনেলটো যিমান পাৰি সিমান শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই খবৰবোৰ পাই থাকে আৰু অসমৰ নিবনুৱা সমস্যাত আমি কিছু হ'লেও অৰিহণা যোগাব পাৰোঁ। কাৰণ এই চেনেলটোত আপোনালোকে ৰেগুলাৰ জব আপডেট আৰু লগতে বিভিন্ন ইণ্টাৰভিউৰ এক্সামবোৰৰ কাৰণে প্ৰয়োজনীয় কুৱেশ্যনৰ এনচাৰবোৰ আদি সকলো ইয়াত আপোনালোকে এই চেনেলটোত পাব। গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব আৰু লগতে আপোনালোকে আমাৰ প্লে লিষ্টত গৈ ভিডিঅ'বোৰ চাব পাৰে। আপোনালোকক ছেপাৰেটকৈ ইয়াত চাকৰিৰ খবৰ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা বিভিন্ন জিকে চিৰিজ এনেকুৱা বিভিন্ন চলি আছে আমাৰ, সেইবোৰ আপোনালোকে ভালকৈ চাই ল'ব আৰু আপোনালোকে এই চেনেলটো শ্বেয়াৰো কৰি দিব। লগতে আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু পুনৰ এটি নতুন ভিডিঅ' লৈ আহি থাকিম, তেতিয়ালৈ চাই থাকিব গভৰ্ণমেণ্ট জব আছাম। ধন্যবাদ।